সোণাৰী চাপৰিত 4 চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ। নগালেণ্ড তুলিৰ পৰা মাজুলীলৈ চোৰাংভাৱে কয়লা কঢ়িয়াই অনা 4খনকৈ 12 চকীয়া ট্ৰাক আজি জব্দ কৰিবলৈ সক্ষম হয় সোণাৰী চাপৰি আৰক্ষী। এক গোপন সূত্ৰৰ পম খেদি চলোৱাৰ অভিযানত সোণাৰী চাপৰি আৰক্ষীয়ে AS03 AC 4991, AS01 GC 8133, AS03 BC 0322 আৰু NL04D 5899 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাককেইখন জব্দ কৰিবলৈ সক্ষম হয়। বাৰটামান বজাত আমাৰ OC ছাৰে মোক ফোন কৰি জনালে যে 4খন ট্ৰাক কয়লা ভৰ্তি ট্ৰাক গৈ আছে, সিহঁতক ৰখাব লাগে। ঠিক আছে, সেইমতে গাড়ী ৰখোৱা হ'ল। ৰখোৱাৰ পিছত গাড়ী আমি ডিটেইন কৰি তাৰপিছত OC ছাৰ আহিলে। অহাৰ পিছত গাড়ীখন ক'ৰ পৰা আহিছে কি কথা সোধা হ'ল। সোধোতে গম পোৱা গ'ল যে নাগালেণ্ডৰ তুলিৰ পৰা মাজুলীলৈ আহি আছিলে। এতিয়া গাড়ীখনৰ কাগজ পত্ৰ আমি চাই আছোঁ। তাৰপিছত অৰিজিনেল হয় নে নহয় বা ডুপ্লিকেটো হ'ব পাৰে, সেইবুলি আমি এতিয়া মেছেজ মৰা হৈছে এই নাগালেণ্ডত। তাৰ পৰা যিটো ৰিপৰ্ট আহিব, যি জেগাৰ পৰা বস্তু আনিছিলে তেওঁলোকে, সেইটো ৰিপৰ্টটো পোৱাৰ পিছতে গম পোৱা যাব যে একচুৱেলি বস্তুটো 12:15 বজাত আমি এটা খবৰ পালোঁ যে 4খনমান কয়লা গাড়ী অবৈধভাৱে লুট কৰা কয়লা গাড়ী আহি আছে বুলি। সেই অনুসৰি আমাৰ সোণাৰী চাপৰি ICয়ে ইয়াত নাকা চেকিং লগাই পেলাই 4খন গাড়ী ডিটেইন কৰিলে। এখন হ'ল AS03 BC 0322, AS23 AC 4991, NL04D 5899, AS01 GC 8133। এই 4খন ট্ৰাক আমি ধৰিলোঁ। ধৰাৰ পিছত তেওঁলোকে কিছুমান ডকুমেণ্ট প্ৰডিউচ কৰিছে, কিন্তু আমাৰ ডকুমেণ্টখিনিৰ ওপৰত অলপ ছাছপেক্ট আছে। হয়তো জাল ডকুমেণ্টো হ'ব পাৰে, এট প্ৰেজেণ্ট আমি ক'ব নোৱাৰোঁ। গতিকে আমি ছাছপেক্টত আমি গাড়ীকেইখন ধৰিছোঁ। এতিয়া আমি ডকুমেণ্টখিনি ভেৰিফাই কৰি লওঁ, তাৰপিছতহে আমি সঠিক জেনুইন নে কিবা ফৰ্জ আছে আমি ক'ব পাৰিম।